নমস্কাৰ মই অন্যটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো সকলো ভালে কুশলে আছে বুলি আজি মই আকৌ এখন ৰচনা লৈ আনিছো অসমীয়া ৰচনা হায়াৰ সেকেন্ডাৰী ফাইনেল আৰু মেট্ৰিক পৰীক্ষাত প্ৰায় আহি থকা দেখা যায় এই ৰচনাখন আৰু আজি আমি যিখন ৰচনাৰ বিষয়ে আলোচনা কৰিম সেই ৰচনাখন আমাৰ জীৱনৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু বহু পৰীক্ষাৰ কাৰণেও ভেৰি ইম্পৰ্টেন্ট এই ৰচনাখন গতিকে তোমালোকে মন দি চাই যাবা আৰু মই ৰচনাখন বহুত বেছি দীঘল কৰি লিখা নাইকে শৰ্ট জানাই মোৰ ৰচনাবিলাক মই শৰ্টকে লিখিবলৈ ট্ৰাই কৰো আৰু তাত মূল পইণ্টসমূহ মই মানে লিখিবলৈ ট্ৰাই কৰো আৰু ইয়াতো সেই শৰ্টকে লিখিছো কিন্তু মূল পইণ্টবিলাক আছে গতিকে যিমান নম্বৰ থাকে এখন ৰচনাত হিমানখিনি নম্বৰ পাবা বুলি মই ডাঠি ক'ব পাৰো মই প্ৰত্যেকখন ৰচনাতে তোমালোকক কওঁ যে এনেদৰে লিখিলে সম্পূৰ্ণ নম্বৰ পোৱা যাব মানে গতিকে মন দি চাই যাবা আৰু নুবুজিলে কমেন্টত কমেন্ট কৰিবা এতিয়া আৰম্ভ কৰো তেন্তে মই ইয়াতে লিখি লৈছো জীৱনৰ লক্ষ্য আজি আমি আলোচনা কৰিবলৈ লোৱা অসমীয়া ৰচনাখন হৈছে জীৱনৰ লক্ষ্য যেটো মানুহৰ অত্যন্ত আৱশ্যকীয় এটা মানে কি কম মানুহৰ জীৱনৰ আটাইতকৈ আৱশ্যকীয় এটা বস্তু মানে বিকাশ মানুহৰ বিকাশৰ বাবে এটা আৱশ্যকীয় মানে বস্তু যে জীৱনৰ লক্ষ্য গতিকে আৰম্ভ কৰো বলা এপিনে মই লিখি লৈছো h.s.l.c and higher secondary final exam important assames আছে আৰু এপিনে 100% মানে এখন প্ৰায় আহি থকা দেখাই যায় সেইকাৰণে মই 100% দিছো তেন্তে আৰম্ভ কৰো আৰম্ভণি মানুহৰ বিকাশৰ বাবে জীৱনৰ লক্ষ্য এটা স্থিৰ হোৱা অতি আৱশ্যকীয় লক্ষ্যবিহীন লোকৰ অৱস্থা মাছ পানীত দিক হেৰুৱাৰ নাৱৰীয়াৰ দৰে গতিকে জীৱনৰ উন্নতিত জীৱনৰ লক্ষ্যইহে বাট দেখুৱায় ঠিক আছে হেখিনি হৈছে আমাৰ আৰম্ভণি মাত্ৰ 4টা লাইন আৰু মই আগনকে লিখিছো কাৰণে 4টা হৈছে তোমালোকৰ আৰু কম হ'ব যদি সৰুকে লিখা এতিয়া হল লক্ষ্য মানুহে ভৱিষ্যতৰ কথা নাজানে ভৱিষ্যত কোনে কি হ'ব সেই কথা আগতীয়াকৈ ক'ব নোৱাৰিলেও ভৱিষ্যতৰ বাবে ছাত্ৰ অৱস্থাতে জীৱনৰ লক্ষ্য স্থিৰ কৰা উচিত এনে কৰিলে তাৰ বিকাশৰ বাবে মনে প্ৰাণে অধ্যয়ন আৰু দৃঢ়তা বঢ়াব পাৰি দৃঢ়তাই জীৱন গঢ়াত সহায় কৰে ইয়াত অভিভাৱক জ্যেষ্ঠসকলৰো প্ৰেৰণাৰো আৱশ্যক আদৰ্শ আৰু উদাহৰণেৰে জীৱনৰ লক্ষ্য স্থিৰ কৰাত অনুপ্ৰেৰণা জন্মায় মহৎ লোকৰ আদৰ্শ আৰু উদাহৰণেৰে বাবে পুথি অধ্যয়ন তেওঁলোকৰ কৰ্মৰ চানেকি গ্ৰহণ কৰাটো নিতান্তই আৱশ্যক ছাত্ৰ জীৱনৰ পাছৰে পৰাই মানুহৰ জীৱিকাৰ বাবে জীৱন লক্ষ্য স্থিৰ কৰিব লাগে কিন্তু তাৰ বাবে লাগিব প্ৰতিভা জীৱিকা যি প্ৰকাৰেই নহওক প্ৰতিভা কিন্তু মানুহৰ প্ৰকৃত পৰিচয় হ'ব সেইবাবে সাধনা মানুহৰ অন্যতম জীৱনৰ লক্ষ্য হোৱা উচিত এতিয়া আমি ইয়াৰ লক্ষ্যখিনি গম পালো মন্দি চাই লোৱা লাগিলে তোমালোকে এটা স্ক্ৰিনশ্বট মাৰি ল'ব মই ধুনীয়াকৈ দেখাই দিছো মানে স্ক্ৰিনশ্বটটো চাই তোমালোকে বহি লিখি ল'ব পাৰিবা এতিয়া আহো সামৰণিলৈ এতিয়া আহিছো সামৰণি ভাগলৈ সামৰণি জীৱনৰ লক্ষ্যত উপনীত হ'বলৈ গ'লে প্ৰধান প্ৰয়োজন সাধনাৰ বাবে কষ্টও কৰিব লাগিব মানুহৰ জীৱন কেৱল সুখৰ বা সেন্দুৰীয়া পথো নহয় ই ওখ চাপৰে ভৰা এইবোৰো অতিক্ৰম কৰিব লাগিব মূল উদ্দেশ্যত উপনীত হ'ব পাৰিলে ইয়াৰ বাবে চৰিত্ৰ গঠনৰ আৱশ্যক আমি সদায় ভাল হ'বলৈহে বিচাৰো কুপ্ৰবৃত্তি বা লোকক অনিষ্ট কৰিব পৰা কামবোৰ দূৰত আঁতৰাব লাগে সৎ চিন্তাৰেহে জীৱনৰ প্ৰকৃত লক্ষ্যত ভৰি দিয়াত সহায় কৰে গতিকে এইখিনিয়ে জীৱনৰ লক্ষ্য ৰচনাখন কেনেকুৱা পালা কমেন্ট বক্সত কমেন্ট কৰিবলৈ একেবাৰে নাপাহৰিবা আৰু যদি তোমালোকক প্ৰয়োজনীয় ৰচনা লাগে তেন্তে মোক কমেন্টত ক'ব পাৰা মই এখন ৰচনা দিবলৈ ট্ৰাই কৰিম ঠিক আছে ধৰিব পাৰিছা নিশ্চয় মই ক'বা দেখুৱাই দিম